যেনেকৈ এটোপাল পানী দি সাগৰৰ সৃষ্টি হয়, ঠিক তেনেকৈ এদিন দুদিন কষ্ট কৰি গৈ থাকোঁতে আপুনি সফলতাৰ এদিন মুখ দেখা পাব। কিন্তু হয়তো আপুনি সেইটো নাজানিব আপোনাৰ সফলতা কোনটো সময়ত পাব। সেইকাৰণে কোনোবা ডাঙৰ মানুহ এজনে কৈছিল যে আপুনি আপোনাৰ কৰ্তব্যৰ কাম কৰি যাওক, সফলতাৰ কথা আপুনি নাভাবিব। সফলতা এদিন নহয় এদিন আপোনাৰ ওচৰত আহিবই লাগিব। যদি আপুনি কোনো এজন ব্যক্তিক জোখতকৈ বেছি গুৰুত্ব দিয়ে, তেনেহ'লে সেইজন ব্যক্তিৰ দৃষ্টিত এদিন আপোনাৰ গুৰুত্ব বহুত কমি যাব। সেইকাৰণে যিকোনো ব্যক্তিক সিমানে গুৰুত্ব দিয়া প্ৰয়োজন তেওঁ যিমান গুৰুত্ব পোৱাৰ যোগ্য হয়। সফলতাই কেতিয়াও জাতি, উপজাতি, সৰু বৰ, ভাষা আদি নাচায়। সফলতাই সদায় কষ্ট চায়, কি এইজন ব্যক্তিয়ে সঠিক ৰাস্তাত কষ্ট কৰিছে নে নাই, তেওঁ সফলতা পোৱাৰ যোগ্য হয় নে নহয়। যদি আপুনি যোগ্য হয়, এদিন নহয় এদিন সফল হ'বই। যিজন ব্যক্তিয়ে জীৱনৰ প্ৰতিটো মুহূৰ্তত সফল হোৱাৰ কথা চিন্তা কৰি থাকে আৰু তেওঁ যদি সফলতাৰ দিশত আগুৱাই যাবলৈ কোনো কষ্ট কাম কৰি নাযায় বা সঠিক দিশত তেওঁ কৰ্ম কৰি নাযায়, সেইজন ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। যদি আপুনি সফল হ'ব বিচাৰে, নিজৰ কৰ্ম কৰি যাওক আৰু সফলতাৰ কথা চিন্তা কৰি যাওক। এদিন নহয় এদিন আপুনি সফল হ'বই। সফলতাই আমাক কেতিয়াও নিশিকায় সফল কেনেকৈ হ'ব পাৰি। বিফলতাইহে আমাক শিকাব কি সফলতাৰ দিশত আমি কেনেকৈ আগবাঢ়িব পাৰি। বিফলতাই শিকাব কি কোনটো জেগাত আমি ভুল কৰি আগুৱাই যাব পাৰি। যদি আমি বিফলতাৰ পৰা শিক্ষা লৈ সেই ভুলবোৰ দুবাৰ নকৰি সঠিক দিশত আগবাঢ়ি যাওঁ, তেনেহ'লে আমাৰ প্ৰতিটো বিফলতাই সফলতাৰ দিশ দেখুৱাই দিব।